Hey dosto, welcome back to my second channel, Shohidul's Blog. আজি মই আছো দুৰামাৰী মালিবেৰী উপ স্বাস্থ্য কেন্দ্ৰত সকল মনত বহুত দুখ লৈ আজি এই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছো। আপোনালোকে যেটো মোৰ পিছফালে ঘৰ দেখিছে এনেকুৱা আৰু ডাঙৰ ডাঙৰ বহুত কেইটা ঘৰ আছে। সকলো দেখুৱাই দিম কিয় আহিছো, কিয় এনেকৈ গৰ্বৰ পৰি আছে আৰু এই এৰিয়া কিমান, সকলো দেখৰ কাৰণে চেষ্টা কৰিম। আহক আজিৰ ভিডিঅ'টো আমি সকলোৱে মিলি আৰম্ভ কৰো। দোস্তসকল চাওক কি ধুনীয়াকৈ গড়বোৰ বনাইছিল। এইটো এনেকুৱা গড় আৰু 5-6টা মান আৰু আছে এনেকুৱা গড়। ৰং চং ভিতৰত টাইলছ ৱায়াৰিং ফেন চেন বল যিমান যি লাগে সকলো কাম কমপ্লিট হৈছিল, কিন্তু এতিয়ালৈকে কোনো ডক্টৰ দিয়া নাই। কিয় দিয়া নাই সেইটো নাজানো। যদি চৰকাৰে ডক্টৰ দিবই নোৱাৰিব তেনেহ'লে ইমানখিনি মাটি আৰু ইমান ডাঙৰ ডাঙৰ গড়বোৰ কিয় বনাইছে ইমান টকা খৰচ কৰি? মই কোনো নিউজ লাইভৰ মানুহ নহয়, মই এইখন গাঁৱৰী মানুহ। আপোনালোকক জাষ্ট দেখুৱাই দি আছো আমাৰ এইখন উপস্বাস্থ্য কেন্দ্ৰৰ অৱস্থা। দোস্তসকল আপোনালোকক ঘৰৰ ভিতৰত লৈ যাওঁ, কি ধুনীয়াকৈ ঘৰবোৰ বনাইছিল আৰু এতিয়া কেনেকুৱা অৱস্থা হৈ আছে আপোনালোকে চাওক। খিৰিকীবোৰ চাওক, দৰজাবোৰ চাওক, দৰজা সকলো পাল্লা ভাঙি গৈছে। দোস্তসকল চাওক ইমান ভালকৈ ঘৰবোৰ বনাইছিল। ঘৰবোৰ যদি এজন মানুহে এনেকুৱা ঘৰ বনালেহেঁতেন তেনেহ'লে নিশ্চয় এনেকৈ নাৰাখিলেহেঁতেন। চাওক দোস্তসকল আপোনালোকৰ ঘৰৰ মজিয়া চাই কেনেকুৱা লাগি আছে। মই কিন্তু দেখা পাই আছো গৰু ছাগলীৰ গোবৰ আৰু কিবা কিবি বহুত কিবা কিবি দেখা পাই আছো আৰু ইয়াত। দোস্তসকল আপোনালোকে অনুমান কৰিব পাৰিছেনে এইটো উপস্বাস্থ্য কেন্দ্ৰৰ নামত কিমান টকা খৰচ কৰি এনে ৰাখি থৈছে? কোনো ডক্টৰ দিয়া নাই। নিশ্চয় এনেকুৱা আৰু কোনোবা ঠাইত এনেকুৱাকৈ বনাই ৰাখি থৈ দিছে। বন্ধুসকল আপোনালোকে চাওক এটা ৰুমত 4-5টাকৈ ৰুম আছে। সকলো ৰুমৰ অৱস্থা এনেই, সকলো ৰুমতেই এনেই। আমি গোটেইকেইটা ৰুম চালো, আপোনালোকক নিশ্চয় দেখি আছে। সকলোকেইটা ৰুমৰ অৱস্থা এনেকুৱাই। দোস্তসকল আপোনালোকক আৰু এবাৰ ভালদৰে ঘৰবোৰ দেখুৱাই দি আছো। আপোনালোকে এতিয়া ভালদৰে চাওক কেইটা ঘৰ আৰু কিমান টকা খৰচ হৈছে এটা ঘৰত, টোটেল কিমান টকা খৰচ হৈছে আৰু ইয়াত ঠাই কিমানখিনি ঠাই চাওক। ইমানখিনি ঠাই ইমানকেইটা ঘৰ এনেই পৰি আছে। যদি ডক্টৰ দিলেহেঁতেন আমাৰ ৰাইজৰ কেনেকুৱা সুবিধা হ'লেহেঁতেন। আজি যদি বেমাৰত পৰি থাকোঁ, গুৱাহাটীত যাব লাগে, ছয়গাঁৱত যাব লাগে, বকত যাব লাগে, মিৰ্জাত যাব লাগে, যাওঁতে কিছুমান ৰোগী মৃত্যুমুখত পৰিব লগা হয়, ঘৰতে মৃত্যুমুখত হ'ব লগা হয়। আমাৰ ইয়াত উপস্বাস্থ্য নথকাৰ কাৰণে এনেকুৱা এটা ব্যৱস্থা কৰিছিল, এনেকুৱা এটা সুব্যৱস্থা হৈছিল। আমি সকলোৱে আগ্ৰহেৰে ভাবিছোঁ, মনৰ আগ্ৰহেৰে ভাবিছিলোঁ যে আমাৰ ইয়াত উপস্বাস্থ্য কেন্দ্ৰ হ'ল। আমি সকলোৱে আনন্দ হৈছিলোঁ যে আমাৰ ইয়াত মেডিকেল হ'ল, ডক্টৰ আহিব, আমি ইয়াতে চিকিৎসা কৰিব পাৰিম। ইমান সহজে মানুহ মৰিব লগা নহ'ব, যিহেতু আমাৰ অঞ্চলতে আমাৰ গাঁৱতেই এনেকুৱা এটা সুব্যৱস্থা হৈছে, এনেকুৱা এটা ডাঙৰ উপস্বাস্থ্য কেন্দ্ৰ হ'ল। আমি সকলোৱে আনন্দ হৈছিল। এতিয়ালৈকে ডক্টৰ দিয়া নাই এইখন উপস্বাস্থ্য কেন্দ্ৰত। যেতিয়া আমি বেমাৰত পৰোঁ তেতিয়া এইখন উপস্বাস্থ্য কেন্দ্ৰৰ ঘৰবোৰ চাই আমাৰ থাকিব লগা হৈছে। যদি ডক্টৰ দিবই নোৱাৰিব তেনেহ'লে কিয় ইমান টকা খৰচ কৰি এনেকৈ ৰাখি থৈ দিছে? দোস্তসকল মোৰ ভিডিঅ'টো চাই যদি অকণমান ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে ভিডিঅ' এইখিনি। বাই বাই।